প্ৰথম প্ৰশ্নটো হৈছে জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়াজন কোন? ইন্দিৰা গোস্বামী, ভূপেন হাজৰিকা, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, হেমচন্দ্ৰ বৰুৱা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। 2 নম্বৰ, কাৰ ৰাজত্বকালত হিউৱেন চাঙে অসম ভ্ৰমণ কৰিছিল? ভাস্কৰ বৰ্মন, পুষ্য বৰ্মন, বল বৰ্মন আৰু সমুদ্ৰ বৰ্মন। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ভাস্কৰ বৰ্মন। হয়, ভাস্কৰ বৰ্মনৰ ৰাজত্বকালতেই হিউৱেন চাঙে অসম ভ্ৰমণ কৰিছিল। কোন বছৰত চুকাফাই চৰাইদেউত আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল? 1228 চনত, 1230 চনত, 1253 চনত আৰু 1260 চনত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 1253 চনত। 1228 চনত আহোমসকল পাটকাই পৰ্বতেদি অসমত প্ৰৱেশ কৰিছিল আৰু 1253 চনতেই চৰাইদেউত আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। শৰাইঘাটৰ যুদ্ধ আহোম আৰু মোগলৰ মাজত কোন চনত সংঘটিত হৈছিল? 1661, 1671, 1670 আৰু 1571। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 1671। হয়, শৰাইঘাটৰ যুদ্ধ আহোম আৰু মোগলৰ মাজত 1671 চনতে সংঘটিত হৈছিল। মহাত্মা গান্ধীয়ে কোন চনত প্ৰথমবাৰ অসম ভ্ৰমণ কৰিছিল? ইয়াৰ ভিতৰত আছে 1942, 1947, 1921 আৰু 1923। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 1921 চনত। 1921 চনতেই মহাত্মা গান্ধীয়ে পোনপ্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ কৰিছিল। 6 নম্বৰ প্ৰশ্ন, সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম গ্ৰন্থখন কি? বনফুল, য়াৰুইংগম, অলকানন্দা, পিতা-পুত্ৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বনফুল। এই গ্ৰন্থখনেই সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম গ্ৰন্থ। 7 নম্বৰ প্ৰশ্ন, অসমৰ প্ৰথম বেৰিষ্টাৰ কোন? হলিৰাম ডেকা, আনন্দৰাম বৰুৱা, পাৰুল দাস, বিষ্ণুৰাম মেধি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব আনন্দৰাম বৰুৱা। আনন্দৰাম বৰুৱাই হৈছে অসমৰ প্ৰথম বেৰিষ্টাৰ। 8 নম্বৰ প্ৰশ্ন, এলেকা ভিত্তিক অসমৰ সৰ্ববৃহৎ জিলাখন কি? ক নগাঁও, খ গুৱাহাটী, গ কাৰ্বি আংলং, ঘ ধেমাজি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কাৰ্বি আংলং। এলেকা ভিত্তিক অসমৰ সৰ্ববৃহৎ জিলাখন হৈছে কাৰ্বি আংলং। 9 নম্বৰ প্ৰশ্ন, কোন চহৰ অসমৰ মানচেষ্টাৰ বুলি কোৱা হয়? শিৱসাগৰ, যোৰহাট, শুৱালকুছি আৰু বৰপেটা। এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব শুৱালকুছি। হয়, শুৱালকুছিকেই অসমৰ মানচেষ্টাৰ বুলি কোৱা হয়। 10 নম্বৰ প্ৰশ্ন, অসমৰ কোনখন চহৰত এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ শুকান মাছৰ বজাৰ আছে? ক টংলা, খ জাগিৰোড, গ তিনিচুকীয়া, ঘ নগাঁও। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব জাগিৰোড। অসমৰ জাগিৰোড চহৰতেই এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ শুকান মাছৰ বজাৰ আছে। এতিয়া আহিলে একেবাৰে শেষৰটো প্ৰশ্ন, নামঘোষা কোনে লিখিছিল? শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, মাধৱ কন্দলী নে মহেন্দ্ৰ কন্দলী? এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব আৰু এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।